যোৱাকালি ভিডিঅ' দিয়া নহ'ল, আজিৰ ভিডিঅ'ৰ সৈতে একেলগ কৰি দিছোঁ। কালি আকৌ পচলা খাইছিলোঁ আৰু বিয়া হৈ আহোঁতে প্ৰথম পচলা বনাওঁতে কেনেকুৱা দখা হৈছিল সেয়াটো মই আজি পোষ্টত লিখিছোঁৱে। সঁচাকৈয়ে তেনেকুৱা গতিয়ে হৈছিল। ফ্ৰীকৈ ঘাঁহ কটা মেচিন কেইটামান আনিলোঁ, তাকে বোলো আপোনালোকক দেখাই দিওঁ। আয়ু শুই উঠিলে, শুই উঠাৰ পাছত আকৌ এইকেইদিন সদায় মানে আম অকণমান খাবলৈ দিছোঁ। আজিনো কিনো অভিমান ধৰিছে, আমখিনি কাটি আনিলোঁ, সি এতিয়া নাখাওঁ বুলি কৈ মানে পথাৰৰ ফালে চাই আছিল। এতিয়া যেতিয়া ভিডিঅ'টো কৰা দেখিছে তেতিয়াহে মানে এইফালে ঘূৰি চাইছে আৰু ভিডিঅ'টো কৰা দেখিয়ে আম যেনিবা খাবলৈ আহিলে। তথাপিতো কি কথাতনো মানে ঠেহ লাগি আছিলে বুজিয়ে নাপালোঁ। এতিয়া ধুনীয়াকৈ নিজে আম খাই আছে আৰু আম এডোখৰ হাতত লওঁতে মানে বাৰে বাৰে পিছলি পৰি গৈছে, চামুচতো ধৰিব পৰা নাই। সি কৈছে এডোখৰ চাবোন বোলে, মানে চাবোনবিলাক এনেকৈ পিছলি যায় যে, সেইকাৰণে সিও ভাবিছে এয়া চাবোন বুলি। আপোনালোকেতো জানেই মোৰ দেৱৰবিলাক একেবাৰে বুনিয়া ভুজিয়া। আজি তাৰে এজনৰ 13 বছৰীয়া জন্মদিন, তালৈকে বুলি ওলাই আহিছোঁ একেবাৰে ঘৰৰ সন্মুখতে। আপোনালোককতো দেখাইছিলোঁ এইখন গেটখন বনাওঁতে। ক'ত পালি ৰিবন? অ' দে শিয়ালে বেকে। আজিৰ ভিডিঅ' একেবাৰে ছাৰপ্ৰাইজ পোৱাৰ পাছতহে ষ্টাৰ্ট কৰিছোঁ। মানে শ্যাম আৰু গুটু আহিলে খবৰ নিদিয়াকৈ। মায়ে আকৌ এটোপোলা দিও পঠাইছে। দুদিনমানৰ আগত গৈছিলোঁহে, এতিয়া আকৌ এইখিনি দি পঠাইছে। আম দি পঠাইছে, ঘৰত বাহঁতৰ ঘৰত তিয়ঁহ লাগিছে সেয়া দিছে, কলো দিছে আৰু দোকানৰ বস্তু। মই বোলো ভাইটি দোকানৰ বস্তুকেইটা মোক দিওঁতেই শেষ হ'ব। আয়ুৱে মানে ককায়েকক পাই একেবাৰে ফূৰ্তিত সীমা নাই। তাহাঁতক মেগীকে অকণমান বনাই দিলোঁ, যিহেতু একেবাৰে ৰাতিকে ভাত খাম বুলি ক'লে, সেয়েহে বোলো এতিয়া মেগীকে খাই লওঁ। মায়ে আকৌ ধুনীয়াকৈ তামোল কেইখনমান বান্ধি দিছে আৰু মায়ে মানে কেতিয়াও নাপাহৰে এনেকৈ তামোল দিবলৈ, জোঁৱাইকলৈকে হওক বা জীয়েকেই খাব বুলি। মানে চূণচেদা এখনত লগাই দিয়ে, সেয়া জোঁৱাইকে খাব, আকৌ চূণচেদা নলগোৱাকৈ দিয়ে, সেয়া মই খাম। আৰু পাওঁতে এতিয়া দুখন মই খাই লৈছোঁ, এখন জোঁৱাইকলৈ থৈ দিছোঁ। ভায়েকৰ কাণ্ড কাৰখানা দেখি ককায়েক আচৰিত। সি মোক সুধিছে, অ' মো উই সাফলতো দেখিলে ভাইটিয়ে এনেকৈ কৃষ্ণ কেলে কৰে? মই কৈছোঁ ময়ো বুজি নাপাওঁ সি এনেকৈ কৃষ্ণ কেলে কৰে, কিন্তু যেতিয়াই দেখে তেতিয়াই কৰে বোলো। আজিলৈ মানে লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে, তেতিয়ালৈকে হাঁহি থাকক।